কবিতাৰ শিৰোনাম ধুনীয়া দেখাৰ বয়স নাই। কবি ৰাজীৱ বৰুৱা। ধুনীয়া দেখাৰ বয়স নাই, ধুনীয়া ফল আবতৰতো পকে। বাঁহী চোতাল শাৰী শাৰী ন-বোৱাৰীৰ যদি খহি পৰে উৰণি, ধুনীয়া দেখি। ওৰে ৰাতি উজাগৰে থাকি ৰখি আছে যদি চুবুৰীয়া ৰোগী, টোপনি ক্ষতি হ'লেও ধুনীয়া দেখি। বহু দূৰ বাট ঘূৰি পাই ভাগৰি পৰা নদীখনে যদি হঠাৎ ভাঁজ লয়হি, ধুনীয়া দেখি। ৰাস্তা পাৰ হ'বলৈ গৈ আধবাটতে ৰৈ যোৱা কিশোৰীৰ সলাজ হাঁহি, ধুনীয়া দেখি। মাকৰ বুকুৰ পিয়াহ চুহি শিশুটিৰ লাল কাল টোপনি, ধুনীয়া দেখি। দোকানীয়ে হিচাপ ভুল কৰি বেছিকৈ দিয়া 100 টকাখন ঘূৰাই দিয়ে যদি আপোনাক ধুনীয়া দেখি। ঠিকনা ভুল কৰি অহা চিঠিখনক যদি আপুনি সঠিক বাট দেখুৱায়, ধুনীয়া দেখি। ধুনীয়া দেখাৰতো বয়স নাই। ধুনীয়াৰ অমৰাৱতীত কাৰোবাৰ মুদ্ৰাডোখৰ আপোনাৰ ভাল লাগি যাব পাৰে। ধুনীয়াৰ বাবে আকৌ প্ৰেমত পৰিব পাৰি।